লুইতৰ বুকুত মই। ডক্টৰ ভূপেন হাজৰিকালৈ মোৰ শ্ৰদ্ধাৰ্ঘ্য। মিছিছিপিৰ বুকুত শ্ৰেণী সংগ্ৰামৰ পৃষ্ঠা লুটিয়াওঁতে পলৰবচনে কৈছিল নদীখনৰ কথা, মানুহৰ জীৱনৰ অলিখিত কথা আৰু সংগীতময় সন্ধিয়াটোৰ কথা। য'ত সংগীতে কয় চিৰপ্ৰবাহিত নদীৰ সোঁতৰ সতে সভ্যতা সৃষ্টিৰ সংকটময় যুগসন্ধিৰ কথা। প্ৰতাৰিত হোৱা, বঞ্চিত হোৱা, অস্পৃশ্য হোৱা মানুহৰ অধিকাৰৰ কথাৰে সংগীতৰ উদাত্ত লহৰত কঁপি উঠে নদীৰ বুকুত ভাসমান এখন নাও আৰু বৰ্ণবৈষম্যৰ অভিনয়েৰে ভৰা এখন দৈনন্দিনৰ ৰংগমঞ্চ। তেনে এখন নদীক বিচাৰি পাইছিলোঁ এদিন লুইতৰ বুকুৰ মাজত। পৃথিৱীখনৰ পৰিঘটনাবোৰ একেই আছিল। চিৰপ্ৰবাহিত বুঢ়া লুইতৰ বিস্তীৰ্ণ পাৰত বহি ময়ো এদিন কৰিছিলোঁ মানুহৰ পোৱা নোপোৱাৰ সমীকৰণ। বুভুক্ষুজনৰ আৰ্তনাদ শুনিছিলোঁ আৰু শুনিছিলোঁ কোনো ভগা প্ৰজাৰ পৰা ভাহি অহা মাতৃৰ হুমুনিয়া। কণ্ঠৰুদ্ধ এখন সমাজৰ অস্থিৰতাক প্ৰত্যক্ষ কৰি গম্ভীৰভাৱে বৈ থকা নদীখনক মই মোৰ বুকুৰ মাজত মহাবাহুৰ ৰূপ দিছিলোঁ। সভ্যতা সৃষ্টিৰ প্ৰথম দিনাৰ পৰাই আমি মহাবাহুৰ বুকুত একেখন নাৱৰ সহযাত্ৰী হৈছিলোঁ। আমি ভটিয়াই গৈছিলোঁ শদিয়াৰ পৰা ধুবুৰীলৈ। মোৰ বুকুত আছিল জীৱনব্যাপ্ত অনুভৱ আৰু অভিজ্ঞতা। মোৰ সহযাত্ৰী আছিল কামেং সীমান্তৰ বীৰ সৈনিকৰ আত্মত্যাগৰ বিস্তীৰ্ণ বৃত্তান্ত, লগত আছিল তিৰাপৰ আপাতনি, খামতি, নক্তে আৰু ৱাংচুক বন্ধু। আৰু আছিল অৰুণাচলৰ সূৰ্যোদয়ৰ তীব্ৰতা। আমি ভটিয়াই গৈছিলোঁ। ডুমডুমাত মই চামেলিক লগ পালোঁ। মোক বৰ আগ্ৰহেৰে মাতিছিল নিৰোধ চৌধুৰীৰ চামেলিয়ে। কোনো বিদেশী বন্ধুৰ প্ৰেমৰ সাগৰত তাইৰ অস্থিৰ লংগৰবিহীন নাও। তাই মোক কৈছিল এটিকলি দুটি পাতৰ কথা, মাটিক মাতৃ বুলি লোৱা ২০০ বছৰীয়া জীৱনটোৰ কথা, চিৰসেউজৰ বুকুত দুখৰ কলমেৰে লেখা শোষণ নিষ্পেষণৰ দস্তাবেজ। মই অস্থিৰ হৈছিলোঁ চামেলিৰ মুখামুখি হৈ। আমি ভটিয়াই গৈছিলোঁ। লুইতৰ বালিচাপৰিত জীৱন সংগ্ৰামৰ গান ৰচিছিলোঁ ক্ষণিক বিৰতিত। লুইতৰ অজস্ৰ বলিয়াবানৰ সাক্ষী হৈছিলোঁ। এদিন ৰৈছিলোঁ দিচাং মুখত। বিক্ৰম সিংয়েনৰ পদিলুটি সজাইছিলোঁ সুৰ আৰু সংগীতৰ মূৰ্ছনাৰে। মিবু গালুক চোলা আৰু পেৰেৰেম্বু চাদৰ পিন্ধি ঐনিতমৰ সুৰত আত্মবিভোৰ হৈছিল মিচিং ডেকা গাভৰু। ঘূনাসুঁতিৰ পাৰৰ জংকি পানৈৰ স্মৃতিত আৱেগবিহ্বল হৈছিল পৰিৱৰ্তনশীল মিচিং সমাজ। নগা পাহাৰৰ পৰা ৰূপকোঁৱৰৰ কলমেৰে আহিছিল ডালিমী মোৰ কাষলৈ। পাহাৰ ভৈয়াম একাকাৰ কৰি আহিছিল পাহাৰীয়া ভাই ভনীৰ বিশাল মিছিল। সম্প্ৰীতিৰ এনাজৰীত সকলোৰে আছিল আৱেগভৰা আস্থা। কাৰ্বি ভাষাৰৰ মংগলময়ী ডিফুৰ ৰাংচিনা নগৰীৰ পৰা আহিছিল ৰংবং তেৰাং। ৰংমিলিৰ হাঁহি আছিল মোৰ একেখন নাৱৰ সহযাত্ৰী। মই ৰাংঢালী কপিলীৰ কথাও ভাবিছিলোঁ মহাবাহুৰ বুকুত বহি। এটি প্ৰগতিৰ স্বপ্নবিভোৰ সন্ধিয়াত উমৰাংচুৰ বুকুত বাউলী কপিলীৰ গতিক ৰূপান্তৰ কৰা বিজ্ঞানী ডেকাৰ উচ্ছ্বাসভৰা কণ্ঠও মই শুনিছিলোঁ। মোৰ যাত্ৰাপথত আলসুৱা মেঘে সৃষ্টি কৰা আলয়ৰ বহু স্মৃতিয়ে ভুমুকি মাৰিছিল মোৰ হৃদয়ৰ আপোন সেই মেঘালয়ৰ। পাইন গছৰ লানি নিছিগা শাৰীৰ মাজত হেৰাই যোৱা মোৰ শৈশৱৰ প্ৰেম, মোৰ আস্থা, যৌৱনৰ দিগ্ভ্ৰান্ত মন আৰু বিৰহৰ যন্ত্ৰণা শ্বিলঙৰ গধূলিত বিচাৰিছিলোঁ প্ৰতিদিনা। লিয়েন মাকাও আৰু মাণিক ৰাইটঙৰ হৃদয়ৰ বহু হুমুনিয়াহৰ প্ৰতিধ্বনি শুনিছিলোঁ পাহাৰৰ সুউচ্চ শিখৰত। জীৱনতকৈ অধিক প্ৰিয় মোৰ ভালপোৱাই মোৰ এক নিসংগ আবেলিত থৌকিবাথৌ কৰিছিল আৰু মই লিখিছিলোঁ তোমাৰ বাবে বহুতো গান। মই মোৰ প্ৰেম ভালপোৱাৰ পৃথিৱীখনক বিচাৰিছিলোঁ লুইতৰ জলধাৰাত। জাতপাতৰ ঊৰ্ধত জীৱন থকা এখন সমাজ সৃষ্টিৰ বাবে মই উন্মাদ হৈছিলোঁ। চিৰবিনন্দীয়া সেউজীয়া মোৰ দেশৰ বুকুত মই সাম্য আৰু সম্প্ৰীতিৰ সৌন্দৰ্য পান কৰিবলৈ উত্ৰাৱল হৈছিলোঁ। আমাৰ নাও কাজিৰঙাৰ বুকুৰে আগুৱাই গৈছিল। পৰিৱৰ্তনশীল সমাজ দেখিছিলোঁ লুইতৰ দুয়োপাৰে। উচ্চ উচ্চ অট্টালিকা দেখা পাইছিলোঁ আৰু দেখিছিলোঁ অজস্ৰ গৃহহীন নৰনাৰী। মোৰ লক্ষ্যস্থান আছিল তেজপুৰ। জ্যোতিৰ জ্যোতি আৰু ৰাভাৰ আভাৰে উদ্ভাসিত হোৱা বান ৰংগমঞ্চত মই ফণী ককাইদেউৰ সৈতে জীৱন নাটৰ আখৰা চলাইছিলোঁ। মোৰ মাটিৰ সুৰ আৰু সৃষ্টিক
বিশ্বসভালৈ নিবলৈ আখৰা কৰিছিলোঁ। ঊষা অনিৰুদ্ধই অগ্নিগড়ৰ পৰা প্ৰত্যক্ষ কৰিছিল ভাৱৰীয়া ৰাইজক আৰু দেশৰ নাটঘৰ। মই শৰাইঘাটত থমকি লাচিতৰ পদচিহ্নত বিচাৰিছিলোঁ গৌৰৱোজ্জ্বল এক তেজাল ইতিহাস। লুইতৰ দুই পাৰ জিলিকাই তোলা এটি জ্ঞান বিজ্ঞানৰ আন্দোলনক দেখিছিলোঁ। আন্ধাৰ বিনাশী প্ৰাগজ্যোতিষৰ বুকুত পোহৰৰ খেলা খেলা দেখিছিলোঁ। মই উচুপি উচুপি কান্দিছিলোঁ জুয়ে পুৰা ৮৩। ৮ শতাধিক শৱদেহৰ চিতাগ্নি দেখি। মোৰ তুমি সহোদৰ আছিলা। মোৰ মাৰ বুকু ৰিক্ত কৰি তুমি হেৰাই গৈছিলা। তোমালোকৰ বাবে মই শ্বহীদ বেদী সাজিছিলোঁ। এতিয়া জংঘল আৰু অপৰিচ্ছন্নতাই আগুৰা ঘনঘোৰ অন্ধকাৰ, সেয়া এক মৰ্মন্তুদ ইতিহাস। নেলি গহপুৰৰ ৰক্তাক্ত চিত্ৰবোৰে লুইতৰ বুকুখন ৰঙাচোৱা কৰিছিল। তোমাৰ নাম খৰ্গেশ্বৰ তালুকদাৰ আছিল নে ৰঞ্জিত বৰপূজাৰী নে মুজাম্মিল হক আছিল মই নাজানিছিলোঁ। মাথো তোমাৰ তেজেৰে মোৰ নাৱৰ বঠা ৰঙচুৱা হৈছিল। মই ভটিয়াই গৈছিলোঁ। মই নদীৰ বুকুৰ পৰা প্ৰত্যক্ষ কৰিছিলোঁ হত্যা আৰু হিংসাৰ এখন কলুষিত পৃথিৱীৰ। সাত ভনীৰ এনাজৰী ছিঙি যোৱা পৰিঘটনা আৰু থানবান হ'ব খোজা মোৰ জন্মভূমিৰ যন্ত্ৰণা মই অতি নিঃসহায়েৰে প্ৰত্যক্ষ কৰিছিলোঁ। মই নিজকে প্ৰশ্ন কৰিছিলোঁ ঘৃণাৰ প্ৰাবল্যক দেখি, মানুহে মানুহৰ বাবে যদিহে নাপাৱে কোনেনো ভাবিব কোৱা। মোৰ প্ৰশ্নৰ কোনো উত্তৰ নাছিল। মই প্ৰশংসিত হৈছিলোঁ, সমালোচিত হৈছিলোঁ আৰু প্ৰতাৰিত হৈছিলোঁ। অথচ নাও মোৰ লুইতৰ বুকুৰে আগুৱাই গৈছিল। মোৰ সহযাত্ৰী আছিল বড়ো, ৰাভা, হাছং, ডিমাচা, ৰাজবংশী, তিৱা সকলো। গৌৰীপুৰীয়া গাভৰুক মই লগ পাইছিলোঁ গদাধৰ নৈৰ পাৰত। তেওঁ মোৰ সহযাত্ৰী হৈছিল আৰু আমি গাইছিলোঁ We are in the same boat, brother, and if you shake one end, you gonna rock the other. It is the same boat, brother. তোমালোক সকলো মোৰ শ্ৰোতা আছিলা মোৰ আশীৰ্বাদ আৰু তোমালোকৰ ভাল পোৱাত মই অভিভূত হৈছিলোঁ। মই লুইতৰ বুকুৰে আগুৱাই পদ্মা আৰু গংগাৰ বুকুত মানুহৰ জীৱনৰ গান গাইছিলোঁ। মই যাযাবৰী হৈ লুইতৰ প্ৰবাহিত ধাৰাৰ দৰে বিশ্বৰ বহু দেশে দেশে ঘূৰিছিলোঁ। অষ্ট্ৰিয়াৰ পৰা অটোৱা আৰু ভলগাৰ পৰা বাৰ্লিন, তোমালোক মোৰ সহযাত্ৰী আছিলা একেখন নাৱৰ। মিছিছিপিৰ পাৰৰ পৰা লুইতৰ বুকুৰে মোৰ জীৱনব্যাপ্ত মনুষ্যত্বৰ সন্ধানৰ এই যাত্ৰা। প্ৰেম, বিশ্বাস, সংশয়, পোৱা নোপোৱা, হাঁহি কান্দোনৰ বহু পাৰ ঘাটত ৰৈ ৰৈ মোৰ নাও আগুৱাই যায় লুইতৰ সোঁতত চিৰ শাশ্বত আৰু চিৰযুগমীয়া ঢৌৰ সান্নিধ্যত। মোৰ স্পৰ্শ পাবা, মোৰ কণ্ঠ পাবা, মোৰ আত্মাক পাবা মহাবাহু ব্ৰহ্মপুত্ৰৰ দুই পাৰে। মই তোমাৰ মাজত থাকিম চিৰদিন, কিয়নো তুমি মোৰ জীৱন গানৰ অতি শ্ৰদ্ধেয় শ্ৰোতা।